ইউপিআই ব্যৱহাৰনো কেনেকৈ কৰিব ইউপিআই ব্যৱহাৰ কৰিবলৈ আপোনাৰ ফোনত যে এই গুগল পে ফোন পে বা পেটিএম এনেকুৱা ধৰণৰ কিছুমান এপ আছে চেকবুকখনৰ তলৰ ফালে আপুনি যদি মন কৰে চাব কিছুমান নাম্বাৰিংছ থাকে সেই নাম্বাৰবিলাক কি হয় আপুনি জানেনে নমস্কাৰ বন্ধুসকল কেনে আছে আপোনালোক আশা কৰোঁ ভালে আছে মই ৰাজপ্ৰতিম নেওগ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ অসমীয়া ভাষাৰ ফাইনেন্স চেনেল আজিৰ ভিডিঅ'ত আপোনালোকে জানিবলৈ পাৰিব আপোনালোকে ডেইলি লাইফত ব্যৱহাৰ কৰি থকা কেইটামান পেমেণ্ট মোডৰ বিষয়ে যিকেইটা হ'ল আপোনাৰ ইউপিআই ডিমাণ্ড ড্ৰাফ্ট আৰু চেক সো ভিডিঅ'টোত বিশদভাৱে এইকেইটা টপিকৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম যাতে এই বিষয়ে আপোনালোকৰ কনচেপ্ট সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ যায় আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ ইউপিআই চেক আৰু ডিমাণ্ড ড্ৰাফ্ট এই তিনিটাৰ ভিতৰত চেক আৰু ডিমাণ্ড ড্ৰাফ্ট বহুত পুৰণি দিনৰ পৰাই চলি আহিছে কিন্তু বৰ্তমান সময়ত আপোনাৰ ইউপিআই অতিকৈ জনপ্ৰিয় এইকেইটাৰ ভিতৰতে সবাতোকৈ ব্যৱহাৰ হোৱাটোৱে হৈ গ'ল ইউপিআই বৰ্তমান সময়ত ডিডি আৰু চেকৰ ব্যৱহাৰ যদিও কমিছে কিন্তু আপোনাৰ ইয়াৰ গুৰুত্ব এতিয়াও কিন্তু যথেষ্ট আছে এই গোটেই তিনিটা পেমেণ্ট চিষ্টেমৰে নিজৰ নিজৰ ৰুল আৰু ইম্পৰ্টেঞ্চ আছে গতিকে আহকচোন ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু ইয়াৰ বিষয়ে সম্পূৰ্ণ জানি লওক আহকচোন প্ৰথমতে ইউপিআইৰ পৰা আৰম্ভ কৰোঁ ইউপিআই হৈছে ডিজিটেল পেমেণ্ট ইণ্টাৰফেচ বুলি কয় ইয়াৰ মানে কি আপুনি ডিজিটেলি কাৰোবাক অনলাইন পেমেণ্ট ফাষ্ট আৰু চিকিউৰলি ট্ৰান্সফাৰ কৰিব পাৰে ইউপিআই ব্যৱহাৰনো কেনেকৈ কৰিব ইউপিআই ব্যৱহাৰ কৰিবলৈ আপোনাৰ ফোনত যে এই গুগল পে ফোন পে বা পেটিএম এনেকুৱা ধৰণৰ কিছুমান এপ আছে সেই এপ দি যিটো পেমেণ্ট আপুনি কাৰোবাক কৰা হয় যেনেকৈ আপুনি অলৰেডি ইউজ কৰি থাকে সেই পেমেণ্ট কৰা চিষ্টেমটোকে একচুৱেলি ইউপিআই চিষ্টেম বুলি কোৱা হয় ইউপিআই ব্যৱহাৰ কৰিবলৈ আপোনাৰ মোবাইল নম্বৰ আৰু বেংক একাউণ্ট দুয়োটাই সমানে ইম্পৰ্টেণ্ট হয় দুয়োটাই লিংক থাকিব লাগিব ফোন নম্বৰটো আপোনাৰ বেংক একাউণ্টত এভেইলেবল থাকিব লাগিব আৰু সেইটোৰ জৰিয়তে আপুনি কাৰোবাক পেমেণ্ট কৰিব পাৰিব আৰু ইউপিআই থ্ৰু দি কৰিব পাৰে নহ'লে কিউআৰ কোড আছে কিউআৰ কোড স্কেন কৰি নহ'লে আপুনি ইউপিআই আইডি দি পেলাই নহ'লে আপুনি বেংক ট্ৰান্সফাৰো কৰিব পাৰে ই একেবাৰে চিম্পল আৰু তৎক্ষণাতে ইয়াৰ পেমেণ্ট সম্পন্ন হৈ যায় ইউপিআই এপত লগ ইন কৰাৰ লগে লগে আপুনি যিহেতু অলৰেডি আপোনাক কৈছোঁ বেংক একাউণ্ট লিংক ফোন নম্বৰটো লাগিব এইখিনি হৈ যোৱাৰ পাছত আপুনি যেতিয়া প্ৰথমতে পেমেণ্ট কৰিব বিচাৰিব ইউপিআই ৰুল হৈ গ'ল আপোনাৰ উইদিন ফাৰ্ষ্ট 24 আৱাৰ যিটো আছে 24 ঘণ্টাৰ ভিতৰত কেৱল আপুনি 5,000 টকাহে মেক্সিমাম 5,000 টকা আপুনি ট্ৰান্সফাৰ কৰিব পাৰিব আৰু 24 ঘণ্টা পূৰ যেতিয়া কমপ্লিট হ'ব তাৰপিছত আপুনি আপ টু 1 লাখ পাৰ ডে আপুনি পঠিয়াব পাৰিব আচলতে লিমিটবিলাক কি হয় বেংক লৈ বা ট্ৰানজেকশ্যন লৈ ভেৰি কৰে আচলতে আমি ডেইলি ইউজ যিবিলাক আছে ডেইলি ইউজ কৰাবিলাক গুডছ আৰু ছাৰ্ভিচ এইবিলাক যিবোৰ আমি দি থাকোঁ বা পে' কৰি থাকোঁ এইবিলাকত আপোনাৰ আপ টু 1 লাখলৈকে পাৰিব কিন্তু ধৰক আপোনাৰ যেতিয়া যদি আপোনাৰ মেডিকেলত আপুনি পে' কৰিছে সেইটো এটা বেলেগ ট্ৰানজেকশ্যন হৈ গ'ল তাত মেক্সিমামলৈকে আপোনাৰ 5 লাখলৈকে কাম কৰিব আৰু চৰকাৰী টেক্স দিয়া সেইটো আপোনাৰ 5 লাখলৈকে কৰিব আৰু যদি এডুকেশ্যন ইনষ্টিটিউশ্যন থাকে মানে কাৰোবাৰ স্কুলৰ ফি বা এনেকুৱা তেওঁলোকৰ মানে যিটো ৱেবছাইটত বা যিটো পেমেণ্ট ইউপিআই যদি আপুনি কৰে তাত আপোনাৰ 2 লাখলৈকে আপুনি কৰিব পাৰিব কিছুমান বেংকত আপোনাৰ ডেইলি যিটো ইউজেজ চিষ্টেম আছে সেইটো কিছুমান বেংকত মানে এপ্ৰুভেল লৈ 1.5 লাখলৈকে পাৰ ডে লিমিট আছে আগতে বাৰু লিমিটৰ কথা নাছিলে আজিকালি এইখিনি ৰিজাৰ্ভ বেংকৰ গাইডলাইনৰ হিচাপত RBI এইটো NPCI যিটো আমাৰ আছে নেশ্যনেল পেমেণ্ট যিটো কণ্ট্ৰল চেণ্টাৰ হয় যিটো মানে কণ্ট্ৰল কৰি ৰাখে তেওঁলোকে ইউপিআই পাৰ ডে লিমিট 1 লাখ টকালৈকে বৰ্তমান ধাৰ্য কৰি থৈছে আচলতে ইউপিআই বৰ্তমান এটা কেছলেছ ইকনমি প্ৰমোট কৰে ইয়াৰ এডভান্টেজ হৈ গ'ল আপুনি যেতিয়া হ'লেও পে' কৰিব পাৰিব ইয়াত কোনো বেংক হলিডে হওক বা ছানডে কিবা কোনো ধৰণৰ কথা নাই 24/7 যেতিয়াই আপোনাৰ ইচ্ছা বা মানে প্ৰয়োজন হয় আপুনি ইউপিআই পেমেণ্ট কৰিব পাৰে এতিয়া আহোঁ চেকবুকৰ বিষয়ে চেকবুক হৈছে এটা ৰিটেন ইনষ্ট্ৰাকশ্যন যাৰ জৰিয়তে আপুনি টকা ট্ৰান্সফাৰ কৰিব পাৰে নহ'লে কেছ যিটো উইথড্ৰ হয় কৰিব পাৰে বৰ্তমান সময়ত ইউপিআইৰ ব্যৱহাৰ যদিও বেছি হৈছে তথাপিও আপোনাৰ চেকৰ গুৰুত্ব বহুত আছে কেছ পইচা আপুনি ইউপিআই থ্ৰু দি বেংকৰ পৰা উলিয়াব নোৱাৰে যদি কেছ টকা দৰকাৰ হয় তেতিয়াহ'লে আপুনি চেকৰ ব্যৱহাৰ কৰিবই লাগিব চেকবুক এখন আপোনাক বেংকে ইছ্যু কৰিব যেতিয়া আপুনি এটা ছেভিংছ নাইবা কাৰেণ্ট একাউণ্ট খোলাৰ লগে লগে আপোনাক বেংকে এখন চেক প্ৰভাইড কৰিব সেই চেকখনেদি আপুনি কেছ পইচা উইথড্ৰ কৰিব পাৰিব আৰু উইথড্ৰ কৰিবলৈ যাওঁতে আপুনি সদায় মন কৰিব যিখিনি ওপৰত যিটো পে বুলি থাকে তাতে আপুনি পেয়ী নেম যদি কাৰোবাক দিছে যদি সাপোজ আপুনি মোক চেকখন দিছে তেতিয়াহ'লে মোৰ নামত আপুনি পেয়ী নেমটো দিব আৰু একাউণ্ট পে যদি ইউজ কৰিব বিচাৰিছে মানে একাউণ্টৰ থ্ৰুদি যদি তেওঁ লোৱাটো বিচাৰিছে তেতিয়াহ'লে আপুনি ওপৰতে এটা ডাবল টিক মাৰ্ক এটা থাকে যিটো একাউণ্ট পে ডাক হয় সেইটো আপুনি টিক কৰি দিব সেইটো কৰি দিয়াৰ লগে লগে কি হয় আপোনাৰ কাইলৈ টকাটো আপুনি পঠিয়াইছে আপোনাৰ বেংক ষ্টেটমেণ্টত তাৰ ৰেকৰ্ডটো থাকি যায় চেকত কেতিয়াও আপুনি কটাকটি নকৰিব চেকখন ফিল আপ কৰোঁতে বেংকত অকণমান যদি আপোনাৰ অভাৰ ৰাইট বা কিবা কটাকটি হয় তেতিয়াহ'লে বেংকে আপোনাৰ সেই চেকখন একচেপ্ট নকৰে কৰিব কিন্তু তেতিয়া আকৌ আপুনি কাউণ্টাৰ চাইন মাৰিব লাগে
ঠিক আছে এনেকুৱা বহুতখিনি প্ৰচিডিউৰ থাকে তো প্ৰথমতে পে নেম লিখিলে তাৰপিছত আপুনি ডেট লিখিব তাৰপিছত এমাউণ্টটো কিমান টকা আপুনি উইথড্ৰ বা ট্ৰান্সফাৰ কৰিব বিচাৰিছে আপোনাৰ চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল চহীটো আবার চাইনটো আপোনাৰ চহীটো বেংকত যিটো আছে একজেক্টলি সেই চাইনটো মিলিলেহে বেংকে আপোনাক কেছ উইথড্ৰ দিব যদি কেনেবাকৈ চাইনটো মিছমেচ থাকে তেতিয়াহ'লে আপুনি আপোনাৰ টকা উইথড্ৰ বা ট্ৰান্সফাৰ কৰিব নোৱাৰিব চেকৰ ডেট যেতিয়া আপুনি লিখিব সেই চেকখন ডেটটো ইস্যু কৰা দিনৰ পৰা 3 মাহলৈকে চেকখনৰ ভ্যালিডিটি থাকে যদি আপোনাক কোনোবাই চেক দিছে তেতিয়াহ'লে আপুনি 3 মাহলৈকে সেই চেকখন ইউজ নকৰাকে ৰাখিব পাৰে 3 মাহ পাৰ হৈ গ'লে সেই চেকখনৰ ভ্যালিডিটি নাথাকে যেতিয়া আপুনি কেতিয়াবা লোন বা কিবা সপোজ আপুনি গাড়ী লোন বা তেনেকুৱা কিবা পাৰ্সোনাল লোন ইত্যাদি লোন যদি এপ্লাই কৰে লোনটো আপুনি যেতিয়া স্যাংশন হয় স্যাংশন হোৱাৰ পাছত সিকিউৰিটি ডিপোজিট হিচাপে আপোনাৰ পৰা কেইখনমান চেক লয় আপুনি যদি মন কৰে তো আপোনাৰ সেই চেক কেইখন সিকিউৰিটি ডিপোজিট হিচাপে আপোনাৰ চেকৰ ব্যৱহাৰ হয় চেকবুকখনৰ তলৰ ফালে আপুনি যদি মন কৰে সব কিছুমান নাম্বাৰিংছ থাকে সেই নাম্বাৰবিলাক কি হয় আপুনি জানেনে সেই নাম্বাৰ প্ৰথম যেটো চেকত নম্বৰ থাকে সেইটো মন কৰিব সেইটো চেকবুকৰ সিৰিয়াল নাম্বাৰ এটা 6 ডিজিটৰ এটা সিৰিয়াল নাম্বাৰ থাকে সেইটো মানে আপুনি কিমান নম্বৰ চেকখন ব্যৱহাৰ কৰিছে সেই চেক নম্বৰটো সেইটো হৈ গ'ল সিৰিয়াল নাম্বাৰ তাৰ পাছত মাজত যেটো আপোনাৰ থাকিব কিছুমান 7 8 ডি নৰমালি আমাৰ বেংক বিলাকত ব্যৱহাৰ হয় সেই মাজৰ কোডটো সেইটো MICR কোড বুলি কোৱা হয় তাৰ পাছত যি 6টা 9 ডিজিটৰ আপুনি এটা নম্বৰ পাব তাত হেতু হৈ গ'ল ৰিজাৰ্ভ বেংকৰ লগত যেটো বেংকৰ আইডি আছে সেই আইডিটো তাত প্ৰিন্ট থাকে আৰু হেকৰ ফালে যেটো থাকে দুটা ডিজিটৰ এটা নম্বৰ থাকে হেতু আপোনাৰ ট্ৰানজাকচন চেক এখন যেতিয়া আপুনি পেমেন্টৰ কাৰণে কোনো পাৰ্টিক দিব তেতিয়া আপোনাৰ চেকখন কেবাটাও ৰিজনৰ কাৰণে বাউন্স হ'ব পাৰে নৰমাল কিছুমান ৰিজন থাকে যেনেকৈ যদি প্ৰথমটো হৈ গ'ল বোলে বেলেন্সটো কম থাকে 1 টকাও যদি কম থাকে তেতিয়াহ'লে আপোনাৰ বাউন্স হ'ব হেতু ফান্ড ইনসাফিচিয়েন্ট হ'ল তাৰপিছত কেতিয়াবা থাকে আপোনাৰ সিগনেচাৰ ডিফাৰ মানে যেটো আপুনি সহি কৰিছে সেই সহিটো মিলা নাই বাউন্স হোৱাৰ লগে বেংকে চেকখনৰ এগেইনষ্টত বাউন্স চাৰ্জ লগাব সেই বাউন্স চাৰ্জটো কিছুমান ফাইনান্সিয়েল থাকে কিছুমান নন ফাইনান্সিয়েল বিলাকত আপোনাৰ নালাগে যেনে ধৰক সিগনেচাৰ ডিফাৰ বা ৰেফাৰ টু বেয়াৰ এনেকুৱা বিলাকত এনেকুৱা ৰিজনত যেতিয়া চেকখন বাউন্স হয় এইকিটা হলে মানে আপোনাৰ নৰমালি চাৰ্জেস নালাগে আৰু যদি ফান্ড ইনসাফিচিয়েন্ট হয় তেতিয়াহ'লে কিন্তু চাৰ্জ লগায় আৰু আপোনাৰ সিভিলত হিট হ'ব একেই বেংকৰে যদি চেক সাপোজ আপোনাৰ ষ্টেট বেংকত একাউণ্ট আছে আপুনি পাৰ্টি যাক পইচা দিছে তেওঁৰ বোলে ষ্টেট বেংকত একাউণ্ট আছে তেওঁ যদি ষ্টেট বেংকত চেকখন ক্লিয়াৰ কৰে তেতিয়াহ'লে সেম ডে তেওঁৰ চেকখন ক্লিয়াৰ হ'ব ঠিক আছে আৰু যদি আপোনাৰ তেখেতে বোলে SBI নহয় PNB বা বেলেগ কোনোবা আদাৰ বেংকত ক'বাত দিলে তেতিয়াহ'লে কি হ'ব তেওঁৰ একদিন লাগিব মানে 24 ঘণ্টা কাৰণ কিয়নো আজিকালি CTS সিস্টেম বুলি কয় এটো সেন্ট্ৰালি এটা সিস্টেমত চেক বিলাক স্ক্যান কৰা হয় সেন্ট্ৰাল সিস্টেমত কৰিলে কি হয় আজি যদি স্ক্যান কৰে বাই নেক্সট ডে ইভিনিং লৈকে আপোনাৰ টকা যেটো আছে আপুনি ব্যৱহাৰ কৰিব পৰা হয় ডিমান্ড ড্ৰাফ্ট হৈছে এখন প্ৰিপেইড অফিচিয়েল ইনস্ট্ৰুমেন্ট যাৰ জৰিয়তে আপুনি পেমেন্ট কৰিব পাৰে যিখন আমাক বেংকৰ ফালৰ পৰা ইস্যু কৰি দিয়া হয় ইস্যু কৰিবৰ কাৰণে আমি বেংকলৈ গৈ এখন ডিমান্ড ড্ৰাফ্টৰ স্লিপ থাকে সেই স্লিপখন আপুনি ফিল আপ কৰি দিব লাগে সেই স্লিপতে আমি কাৰ নামত আমি পেমেন্টটো কৰিম এইবিলাক ডিটেইলছ বা এমাউন্ট গোটেইখিনি ভৰাই দিব লাগে ডিমান্ড ড্ৰাফ্টখন দেখাত চেকখনৰ দৰে লাগে যদিও কিন্তু দুইটাৰে নিজৰ নিজৰ বৈশিষ্ট্য আছে আসলতে ডিমান্ড ড্ৰাফ্টৰ কাৰণে আপুনি পেমেন্টটো আগতে কৰা হয় তো পেমেন্টটো কৰি দিয়াৰ লগে প্ৰিপেইড হয় আৰু কেতিয়াও বাউন্স হোৱাৰ চান্স নাথাকে যেতিয়া আপুনি যাকে মানে ডিমান্ড ড্ৰাফ্টখন দিব কেতিয়াও বাউন্স বা ৰিটাৰ্ণ নহয় ইয়াৰ ব্যৱহাৰ পেমেন্ট বা বেংক গ্যাৰান্টি বা আপুনি কিবা যদি টেন্ডাৰ আপুনি লৈছে বা টেন্ডাৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ অফিচিয়ালি তেওঁলোকে যেটো পেমেন্ট হয় বা টোকেন মানি হয় এটো ডিমান্ড ড্ৰাফ্ট হিচাপত বিচাৰে ডিডি বনাওতে নৰমালি আপোনাৰ চেকে লাগে কিন্তু চেকে মানে বেংকত ব্যৱহাৰ হয় কিন্তু যদি আপোনাৰ চেক নাই তেতিয়াহ'লে আপুনি কেছ দিও আপুনি ডিমান্ড ড্ৰাফ্ট বনাব পাৰে আৰু ইয়াৰ ভ্যালিডিটি ঠিক চেকৰ নিচিনাই আপোনাৰ 3 মাহ ভ্যালিডিটি থাকে যদি 3 মাহৰ ভিতৰত আপোনাৰ পেমেন্টটো যদি নহয় সপোজ আপুনি টেন্ডাৰ এটা মাৰিছিলে টেন্ডাৰটো আপুনি নাপালে তেতিয়াহ'লে আপোনাৰ সেই ডিডি এমাউন্টটো আপুনি আকৌ বেংকলৈ গৈ জমা কৰি দিয়াৰ লগে আপোনাৰ ডিডিখন তেওঁলোকে কেনসেল কৰি আপোনাক একাউণ্টত পইচাটো দি দিব বা কেছ হলো আপোনাক ৰিফান্ড কৰিব কিন্তু কথা হৈ গ'ল যদি আপোনাৰ ভ্যালিডিটি পাৰ হৈ গ'ল বোলে 3 মাহ পাৰ হৈ গ'ল 3 মাহ পাৰ হোৱাৰ লগে কি আপোনাৰ ডিডিখনৰ পইচাখিনি হেৰাই যাব বা নেপাব তেনেকুৱা নহয় আপুনি 3 মাহ পাৰ হৈ যোৱাৰ পাছতো আপুনি যদি বেংকলৈ গৈ ডিডিখন জমা কৰাৰ লগে তেওঁলোকে ডিডিখন ৰিভেলিডেট কৰি আপোনাৰ সেই যি জমা হোৱা টকাটো আপুনি ঘূৰাই পাব তাৰ বাবদ আপুনি একো ইন্টাৰেষ্ট নাপায় উল্টা আপোনাৰ ৰিভেলিডেশন চাৰ্জেস যেহেতুকে ভ্যালিডিটি পাৰ হৈ গৈছে তো সেই ৰিভেলিডেট কৰাৰ চাৰ্জেস এটা এমাউন্ট নিৰ্দিষ্ট এমাউন্ট এটা আছে হেতু আপোনাক বেংকে চাৰ্জ কৰিব যদি আপুনি কেতিয়াবা ডিডি ইস্যু কৰে বা কাৰোবাৰ নামত ডিডি বনোৱায় তো বনালে এটা কথা সদায় কপি এটা ৰাখিবলৈ চেষ্টা কৰিব বন্ধুসকল আহকচোন এই UPI হওক বা ডিমান্ড ড্ৰাফ্ট আৰু চেকৰ বিষয়ে ইতিমধ্যে আপোনালোকক যিখিনি বেসিক
আপোনালোকক কৈছো যিখিনি আপোনাৰ জানিবলৈ দৰকাৰী হয় ইতিমধ্যে মই সাধাৰণ জ্ঞানখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আৰু আহকচোন এতিয়া এইকেইটাৰ মাজত অলপ কিছু যি ডিফাৰেঞ্চ আছে বা কম্পেৰিজনছখিনি আমি জানিবলৈ চেষ্টা কৰোঁ UPI পে'মেণ্ট ইনষ্টেণ্টলি হয় লগে লগে আপোনাৰ ছেটেলমেণ্ট হয় আৰু চেক হ'লে আপোনাৰ 1 পৰা 2 দিনৰ সময় লাগে আৰু ঠিক ডিমাণ্ড ড্ৰাফটৰ ক্ষেত্ৰতো 1 পৰা 2 দিন সময় লাগে UPI আৰু চেকৰ চিকিউৰিটি মিডিয়াম থাকে যিটো চিকিউৰিটি লেভেল মিডিয়াম বুলি কোৱা হয় আৰু ডিমাণ্ড ড্ৰাফটৰ কিন্তু ফুল চিকিউৰিটি মানে হাই চিকিউৰিটি তাত ডিমাণ্ড ড্ৰাফটখন আপোনাৰ সম্পূৰ্ণৰূপে চিকিউৰ থাকে আৰু লিমিটেশ্যনৰ ক্ষেত্ৰত যদি আমি চাওঁ UPI আপোনাৰ একদিনত আপোনাৰ 1 লাখ টকালৈকে নৰ্মেল আপুনি ট্ৰানজেকশ্যন কৰিব পাৰিব চেকৰ ক্ষেত্ৰত চেকৰ কোনো মিনিমাম লিমিট বা মেক্সিমাম লিমিট বুলি কথা নাথাকে আৰু ডিমাণ্ড ড্ৰাফটো ঠিক তেনেকৈ আপুনি যিমান যি হয় তেনেকুৱা হিচাপত আপুনি লিমিটটো আপুনি নিজে দিব পাৰিব আৰু পে'মেণ্ট তেনেকৈ কৰিব পাৰিব UPI বেষ্ট হৈছে আপোনাৰ ডেইলি ইউজৰ কাৰণে বেষ্ট UPI আজিকালি আৰু চেকৰ ব্যৱহাৰ বুলি ক'বলৈ যদি আমি চাওঁ কেছ টকা উইথড্ৰ কৰা আৰু ফাণ্ড ট্ৰান্সফাৰ এইকেইটাত আপোনাৰ চেকৰ ব্যৱহাৰ হয় আৰু ডিমাণ্ড ড্ৰাফটৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ গভমেণ্ট অফিচিয়েল যিবিলাক যেনেকৈ মই অলৰেডি ক'লোঁ টেণ্ডাৰ বা গভমেণ্ট কামবিলাকৰ ক্ষেত্ৰত আপোনাৰ ডিমাণ্ড ড্ৰাফটৰ ব্যৱহাৰ বেছি হয় চ' ইতিমধ্যে আপোনালোকে গম পালে এইকেইটাৰ বিষয়ে কাৰ কেতিয়া ব্যৱহাৰ হয় তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী বুলি ভাবিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপুনি আপোনাৰ ডেইলি লাইফত কোনটো ব্যৱহাৰ বেছিকৈ কৰে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব চ' বন্ধুসকল আজিৰ ভিডিঅ' ইমানখিনিতে সামৰিছোঁ পুনৰ এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' লৈ আহিম ধন্যবাদ